আছা তোমাক মই আজি ইংৰাজীলৈ অনুবাদ কৰা সুধিম সুধক মেডাম মই ইংৰাজী কিমান যে পাৰো আজিকালি তুমি কোৱাচোন এই গৰুটোৱে বাও ধান খাই আছে ইংৰাজীলৈ অনুবাদ কৰা মেডাম কোনটো গৰুৱে বাও ধান খাই আছে দেখাই নাইচোন মই তোমাক মই ধৰি ল'বহে কৈছো কোনটো গৰু ধৰি লওক মেডাম তোমাক মই ইংৰাজীলৈ অনুবাদ কৰিবলৈহে কৈছো মই জানো নহয় ইংৰাজীলৈ অনুবাদ কৰা হেই দিছ ইজ এ কাউ খাই আছে বাও তুমি আধা অসমীয়া আধা ইংৰাজী কৈছা যে পিছে তুমি কোৱাচোন পাডাল কাটি জেউৰাই পাই পেলাই দিয়া কাটিং দা বেম্বো উইথ এ কুঠা পেলাইং দা বেম্বো জেউৱা ইপা এইবোৰ কি বকি আছ আধা অসমীয়া আধা ইংৰাজী একো চিনিবই নোৱাৰা হলি নেকি মই কি ভুল কৰিলো মেডাম আমাৰ লগৰবোৰেচোন এনেকেই কয় তই আৰু ইংৰাজী নোৱাৰিবিয়েই দেখোন তই অসমীয়াতে কেইটামান বিপৰীত শব্দ ক অসমীয়া ইমান সহজ সুধক ৰ নৰ আৰে মই তোক কোৱা নাই নহয় আৰে মই তোকেই কৈছো আৰে তই পগলা হৈছ নেকি কি বকি আছ এইবোৰ আৰে তই পগলা নাই হোৱা নেকি কি নবকি আছ এইবোৰ তই চুপ থাক তই চুপ নাথাকিবি মোক সুধিব দেচোন তই মোক সুধিব নিদিবিচোন তই যাগৈ যা তই নাযাবি গৈ যা ঐ তই আজি ভাং খালি নেকি তই আজি ভাং নাই খোৱা নেকি তই থাক ইয়াত মই যাওঁগৈ তই নাথাক ইয়াত মই নাযাওঁগৈ তই যাগৈ যা ইয়াৰ পৰা কি যে মই ষ্টুডেন্ট বিলাক পাওঁ আৰু দেই কি হ'ল কালি আহিছ যে টিউচন মেডামে মাৰিলে আজি মোক মা ক'ত মাৰিলে মোৰ ল'ৰাজনীক মাষ্টৰনীয়ে ইমানকে মাৰিলে নে পইচা দিয়ে টিউচন কৰিছিলো মই বল তাইক আজি এহেকা দি থৈ আহোগে বল মাষ্টৰনী তই মোৰ ল'ৰাজনী ইমানকে মাৰিলি যে পইচা দি টিউচন কৰিছিলো মই ইংৰাজী সুধিছিলো ইংৰাজী একো নোৱাৰিলে অসমীয়া সুধিলো অসমীয়াৰ বিপৰীত যিহে উলট পালট কৰিলে দি দিলো আৰু দুকুমমান নহয় মিছা মা মোক এই বিপৰীত শব্দ ৰ সুধিছিলে মই নৰ বুলিহে কৈছিলো ঠিকেইটো উত্তৰ দিছে ৰ মানে বিপৰীত শব্দ নৰ নহয় নেকি আপুনি যদি ইমানে ইংলিছত চোকা আপুনি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়কচোন সোৱাদ মানে কি সোৱাদ মানে কি সোৱাদ মানে কি উত্তৰ দে আৰে সোৱাদ মানে কি মোক প্ৰশ্ন সুধি আছ মই সুধি আছো সোৱাদ মানে কি উত্তৰ দিয়ক মোক টিউচন মাষ্টৰনী ওলাইছ এইফালে সোৱাদ মানে কি সেইটোকো নাজানে নিদো তোৰ ওচৰত টিউচন বিকি মাষ্টৰ ওচৰত দিওঁগে বল